দি প্ৰ ট্ৰাইবে আপোনালোকক স্বাগতম জনাইছো বন্ধুসকল টেক কথাৰ এটা নতুন এপিসোড আপোনালোকৰ কাষলৈ লৈ আহিছো তো বলক আৰম্ভ কৰো প্ৰথমটো নিউজ হল স্যামসাঙে পি আৰু আৰ সিৰিজৰ ওপৰত কাম কৰি আছে আৰু পি সিৰিজৰ প্ৰথমটো স্মাৰ্টফোনৰ নাম হ'ব পাৰে স্যামসাং গ্যালাক্সি P1 যেটো দিয়া হ'ব ফিংগাৰপ্ৰিন্ট ইন ডিসপ্লে আৰু লগতে জিপিইউৰ সুবিধা তো দেখা যাওক স্যামসাঙে এই আৰ সিৰিজ আৰু পি সিৰিজত কি নতুন ফিচাৰ অন্তৰ্ভুক্ত কৰে যাতে গ্ৰাহকসকলে এই মোবাইল বা এই সিৰিজৰ প্ৰতি আকৰ্ষিত হয় আৰু এটা খবৰ পোৱা গৈ আছে যে স্যামসাঙে যে সিৰিজৰ কাম বা যে সিরিজ বনোৱা বা নিৰ্মাণ কৰা বন্ধ কৰি দিব পাৰে আপুনি যদি গুগল পিক্সেলৰ স্মাৰ্টফোন ব্যৱহাৰ কৰে তেন্তে আপোনাৰ বাবে ভাল খবৰ হয় গুগল পিক্সেল 4 ডুৱেল সিমৰ সৈতে লঞ্চ কৰা হ'ব আপুনি নিশ্চয় জানে যে ডুৱেল পিক্সেল 3 টো দুটা সিম কানেকশন থাকে কিন্তু একেলগে দুয়োটা সিমে কাম নকৰে নেক্সট নিউজটো হল স্যামসাঙে এস সিৰিজৰ প্ৰথমটো স্মাৰ্টফোন অহা 20 ফেব্ৰুৱাৰী তাৰিখে সান ফ্ৰান্সিস্কোত মুকলি কৰি দিব আৰু ভাৰতবৰ্ষত অহা 6 মাৰ্চ তাৰিখে গ্যালাক্সি এস সিৰিজৰ স্মাৰ্টফোন S10 মুকলি কৰিব পাৰে আপোনাক কৈ দিও যে স্যামসাং গ্যালাক্সি এস সিৰিজৰ আকৰ্ষণীয় ফিচাৰ্স আছে বা থাকিব পাৰে গ্যালাক্সি S10 ত থাকিব ট্ৰিপল ৰিয়াৰ কেমেৰাৰ লগতে সিঙ্গেল ফ্ৰন্ট কেমেৰা আৰু S10 Plus থাকিব ট্ৰিপল ৰিয়াৰ কেমেৰাৰ লগতে ডুৱেল ফ্ৰন্ট কেমেৰা গ্যালাক্সি S10 সিৰিজৰ মূল্য 50,000 পৰা আৰম্ভ হ'ব পাৰে গতিকে আপুনি যদি মোবাইলটো বা S সিৰিজৰ স্মাৰ্টফোন বা স্যামসাং আপুনি ব্যৱহাৰ কৰি ভাল পায় তেন্তে আপুনি অপেক্ষা কৰিব পাৰে মাৰ্চ মাহলৈ নেক্সট নিউজটো হল যে ৰিলায়েন্স জিঅ'ই অপটিকেল ফাইবাৰ সাৰ্ভিসটো অহা 2 মাহৰ ভিতৰত ভাৰতবৰ্ষত ৰোল আউট কৰি দিব পাৰে আৰু এই গিগা সাৰ্ভিসৰ জৰিয়তে আপুনি বৰ্তমানতকৈ আৰু তীব্ৰ গতিত ইন্টাৰনেট ডাটা ব্যৱহাৰ কৰিবলৈ সুবিধা পাব নেক্সট নিউজটো হল Oppo অহা স্মাৰ্টফোনটো 48 মেগাপিক্সেলৰ সৈতে লঞ্চ কৰিব পাৰে যেটোৰ নাম R19 অথবা Oppo F11 Pro হ'ব পাৰে মোবাইলটো থাকিব পাৰে পপ আপ ফ্ৰন্ট কেমেৰাৰ লগতে 6.5 AMOLED ডিসপ্লে লগতে দেখা যাওক কেমেৰা ফোন হিচাপে চিহ্নিত বা প্ৰতিষ্ঠিত Oppo কোম্পানীয়ে এই স্মাৰ্টফোন বিলাকত বা লঞ্চ হ'বলগীয়া স্মাৰ্টফোন বিলাকত আৰু কি আকৰ্ষণীয় ফিচাৰ্স অন্তৰ্ভুক্ত কৰে চীনৰ মোবাইল নিৰ্মাতা কোম্পানী Xiami এটা নতুন স্মাৰ্টফোন মুকলি কৰাৰ বাবে চিন্তা চৰ্চা কৰি আছে যেটো চাৰিওফালে আপুনি মুভ কৰিব পাৰিব ঘুমাব পাৰিব ঘূৰাব পাৰিব আৰু এনেকুৱা স্যামসাঙেও অলৰেডি বহুত ফোন মুকলি কৰিছে যেটো দুইফালে ঘূৰাব পৰা যাব কিন্তু Xiamiয়ে চাৰিওফালে ঘূৰাবলৈ এটা নতুন স্মাৰ্টফোন মুকলি কৰিবলৈ চেষ্টা কৰি আছে আৰু উপৰি Xiami Mi 9 নামৰ নতুন স্মাৰ্টফোনটোৰ লঞ্চৰ বাবে বা মুকলি কৰিবৰ বাবে 19 ফেব্ৰুৱাৰীত এটা ইভেন্টও ৰাখিছে নেক্সট আপডেটটো হল যে গুগলে নিজৰ অপাৰেটিং সিস্টেম Google Chrome OS 72 নতুন কিছুমান ফিচাৰ্স অন্তৰ্ভুক্ত কৰি আছে যেটো থাকিব বুক ফিক্স সিকিউৰিটি আপডেটস ইত্যাদি কি সিস্টেম বা কি নতুন ফিচাৰ অন্তৰ্ভুক্ত কৰে যেতিয়া আপডেট হ'ব তেতিয়া আমি আৰু নিশ্চয়কৈ বেছিকৈ জানিব পাৰিম টেক নিউজৰ আজিৰ এই এপিসোড লৈ ইমানখিনি বন্ধুসকল ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব আৰু বেল আইকন হিট কৰিবলৈ নাপাহৰিব ধন্যবাদ